নমস্কাৰ আপোনালোক সকলোকে মই মোৰ চেনেল এণ্ডিছ কিটচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি পনীৰ বনাম মগজ, কাজু বাদাম আৰু মটৰৰ সৈতে। আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। লগতে লাইক আৰু কমেণ্ট এটাও দিব বুলি কৈ থলোঁ। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টোলৈ যাওঁ। মই পনীৰখিনি অকণমান ভাজি লৈছোঁ। এতিয়া ইয়াতে আৰু সেই পনীৰ ভজা তেলতে অলপ তেল দি মই পনীৰৰ আঞ্জাখন বনাম। মই আগতেই কৈছোঁ যে মই আজি মগজ আৰু কাজু বাদামৰে সৈতে আলু আৰু মটৰ মিহলাই পনীৰ বনাম। তাৰ বাবে মই তেলখিনি গৰম হ'ব দিলোঁ। তেলটো গৰম হৈছে। এতিয়া মই ইয়াতে শুকান জলকীয়া 3টা দিওঁ, লগতে তেজপাত দিলোঁ 3 কিলোমান, আৰু ইয়াতে মই ইলাচি 2-3টা ইলাচি দি ল'লোঁ। কেৰাহীত মই আগতে পনীৰ ভজাতে কেৰাহীতে বহাই দিছোঁ। ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিলোঁ। নিমখ দি দিলোঁ বাকী একেলগে মই ইয়াতে নহৰু বটি থৈছিলোঁ, নহৰুখিনি দি দিলোঁ। এতিয়া মই ইয়াতে আলুখিনি বহাই দিওঁ। প্ৰথমতে ইয়াতে মই এতিয়া হালধি দি দিম। এতিয়া আঞ্জাখনৰ কাৰণে 1.5 চামুচ হালধি দিলোঁ। এইখিনি এতিয়া অকণমান সিজিবলৈ অলপ ভাপ ভজা যাবলৈ মই নাওমাহ অলপ সময় ভাজি লৈ দিলোঁ। মই এতিয়া আলুখিনি ভজা হৈছে নেকি চাই লওঁ। আলুখিনি ধুনীয়াকৈ ভজা গৈছে। ইয়াতে মই এতিয়া আগতীয়াকৈ মানে কুকাৰত দি হুইচেল মাৰি থোৱা বইল কৰি লোৱা মটৰখিনি দি দিলোঁ। মটৰখিনি মই অকণমান লাৰি থৈছে। এতিয়া মই আগতীয়াকৈ ইয়াতে মই মিক্সিত মাৰি থৈ দিছিলোঁ মগজ, কাজু আৰু আদা 3টা মই আগতে মাৰি থৈ দিছিলোঁ। এইটো ইয়াতে দি থৈ দিলোঁ। মই আগতে কৈছোঁ মগজ আৰু কাজুৰে বনাম বুলি, এইটো মই ইয়াতে দিলোঁ। দি ইয়াতে এতিয়া মই ধনিয়া গুড়ি দি দিম সৰু চামুচখনেৰে 1.5 চামুচ। এইটো জিৰা গুড়ি দি দিলোঁ 1.5 চামুচ, আৰু লগতে মই এইটোতে দি দিম অকণমান ৰঙৰ কাৰণে কাশ্মীৰী জলকীয়া গুড়ি অকণমান দি দিম। দি এইখিনি 3টা বস্তু লগ কৰি এইখিনি অলপ ভজা যোৱাকৈ মই লাৰিম। মগজখিনি অকণমান ভজা যোৱা যেন হোৱা। এতিয়া মই ইয়াতে ইয়াৰে পানীখিনিয়ে দি দিলোঁ। এইখিনি অলপ আৰু তুলি লওঁ, আৰু মই পিছত আৰু অলপ পানী দি ল'ম ইয়াতে পনীৰ দি। এতিয়া মই অলপ সময় এইখিনি ঢাকি থৈ দিওঁ, মানে উতলি আহিবলৈ অলপ ঢাকি থৈ দিওঁ।
আলুখিনিও ভালকৈ সিদ্ধ হৈ লওক। এতিয়া মই ঢাকনিটো গুচাই চাওঁ। এইখিনি আলুখিনি ধুনীয়াকৈ সিজিছে। ইয়াতে মই আগতে ভাজি থোৱা পনীৰখিনি দি দিওঁ। পনীৰটো অৱশ্যে বহুতে নভজাকৈও দিয়ে, কিন্তু আমি আৰু নভজাকৈ দিয়াতকৈ ভাজি দিলে বেছি সোৱাদ পাওঁ, সেয়ে ভাজি দিওঁ। সেইকাৰণে ইয়াতে পনীৰটো দিলোঁ আৰু ইয়াতে এতিয়া মই অলপ গৰম পানী দি দিম। দিলে অলপ বেছি হ'ব, অলপ বেছিয়ে লাগে আমাৰ মানুহখিনি, অলপ বেছি মানুহ, গতিকে এইখিনি মই গৰম পানী দিলোঁ। এতিয়া মোৰ মোটামুটি আঞ্জাখন হৈয়ে যাব উতলিলে। আৰু ইয়াতে মই শেষত কেঁচা ধনিয়াৰ পাত আৰু গৰম মছলা অলপ দি, গৰম মছলাৰ গুড়ি দি এইটো নমাই থৈ দিম। এইটো অলপ উতলিলে আৰু আঞ্জাখন হৈয়ে যাব। মই এতিয়া এইটো ডাঙৰটো বাৰ্ণাৰলৈকে আনিছোঁ আৰু জোখতে আৰু আগতে অলপমান অলপ কমাই দিছিলোঁ নিমখ, এতিয়া আৰু অলপ নিমখ দি এইটো উতলিব দিলোঁ। আৰু আঞ্জাখন মই অলপ পাছত চাওকচোন, আঞ্জাখনৰ ৰংটো কিমান বঢ়িয়া দেখা হৈছে। বঢ়িয়া হৈছেনে আঞ্জাৰ ৰং? এইটো এনেকৈ মগজ আৰু কাজুৰে বনাই খাবচোন, মটৰ আৰু আলুৰে। আঞ্জাখন হৈয়ে গ'ল। চাওকচোন কি বঢ়িয়া ৰং হৈছে আঞ্জাখনৰ, উতলি আছে। মই এতিয়া ইয়াতে অকণমান গৰম মছলাৰ গুড়ি ছটিয়াই দিম। এতিয়া আঞ্জাখনৰ নমাই থ'ম। চাওক কি বঢ়িয়া হৈছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। ভিডিঅ'টো চাই লাইক কমেণ্ট কৰি দিলে মোৰ ভাল লাগিব। মোৰ আঞ্জাখন হৈ গ'ল। কি বঢ়িয়া কালাৰ আঞ্জাখনৰ, খোৱাটো সোৱাদ। এতিয়া মই আঞ্জাখন নমাই থওঁ। এতিয়া গেছটো অফ কৰি দিলোঁ। এতিয়া মই ইয়াৰ ওপৰত কেঁচা ধনিয়াৰ পাত ছটিয়াই দিলোঁ। আঞ্জাখনৰ কালাৰটো চাওকচোন। আপোনালোকে কমেণ্ট কৰি ক'ব মোক আঞ্জাখন দেখাত ভাল হৈছে নেকি, বনোৱাত মই বনোৱা প্ৰচেছত আপোনালোকেও বনায় নেকি। এতিয়া মোৰ আঞ্জাখন ধুনীয়াকৈ হৈ গ'ল। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এৰিছোঁ ইয়াতে, ধন্যবাদ।